নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন জবৰ ভিডিঅ' লৈ আহিছোঁ অলৰাউণ্ডাৰ আছাম চেনেলত। আপোনালোকে যেন ভিডিঅ'টো শেষলৈ চায় আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিয়ে বন্ধু বান্ধৱীৰ মাজত। ভিডিঅ'টো হ'ল এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত হৈছে পোষ্ট। 3টা কেটেগৰীৰ আণ্ডাৰত পোষ্ট আছে। 1 নম্বৰত এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ, ইয়াত 109টা পোষ্ট আছে। এছিষ্টেণ্ট এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰ, ইয়াত 9টা পোষ্ট আছে। জুনিয়ৰ ইঞ্জিনিয়াৰ এগ্ৰিকালচাৰত ইয়াত 39 পোষ্ট আছে। টোটেল পোষ্ট হ'ল 157। এতিয়া OBC সকলৰ বাবে ৰিজাৰ্ভেশ্যন আছে সকলো কেটেগৰী ৱাইজ। আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংক দিম, তাৰ পৰা ডাউনলোড কৰি ল'ব আৰু অনলাইন এপ্লিকেশ্যন লিংকো দিম, তাতে গৈ এপ্লাই কৰিব। ইয়াত কোনো ফিজ নাই, ন' ফিজ। এপ্লাই কৰিলে কোনো ফিজ ইয়াত নালাগে। আহক কোৱালিফিকেশ্যনটো চাই লওঁ। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো দিছে, হি মাষ্ট ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। হি মাষ্ট নট মোৰ দেন 40 ইয়াৰ্ছ এণ্ড 21 বছৰৰ ওপৰত হ'ব লাগিব আৰু 40 বছৰৰ তলত বয়স হ'ব লাগিব আপোনাৰ। আৰু এজ ৰিলেক্সন দি আছে 5 বছৰৰ কাৰণে ST হিল প্লেনৰ সকলৰ আৰু SC সকলৰ বাবে, আৰু OBCৰ 3 বছৰ, আৰু জেনেৰেলৰ কোনো ৰিলেক্স দিয়া নাই। ইয়াতে কোৱালিফাইটো দিছে যে যিটো 1 নম্বৰ পোষ্ট এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ, তাৰ বাবে মিনিমাম বেচেলৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ হাৰ্টিকুলাৰ অফ 4 ইয়াৰ্ছ ডিউৰেশ্যন। আপুনি বেচেলৰ ডিগ্ৰী হ'ব লাগিব এগ্ৰিকালচাৰ আৰু হাৰ্টিকালচাৰ ডিপাৰ্টমেণ্টৰ। ইয়াত পে'মেণ্ট স্কেল দেখাই দিছে, আপোনালোকে চাই ল'ব। এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি ভাল কৰি আকৌ দেখাই দিছোঁ বাকী 2টা পোষ্টৰ কাৰণে। এইটো 2nd পোষ্টটো আছে এছিষ্টেণ্ট এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰ। ইয়াত কৈছে যে হি শুড হেভ এ ডিগ্ৰী এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং অৰ ডিগ্ৰী ইন চিভিল মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি পাষ্ট। আপোনাৰ ইয়াত চিভিল মেকানিকেল ডিগ্ৰী পাছ হ'লে হ'ব আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ডিগ্ৰী হ'লে হ'ব। ইয়াত পে' স্কেলবোৰ লিখি দিছে, আপোনালোকে দেখি পাইছে। আৰু 3 নম্বৰত আছে জুনিয়ৰ ইঞ্জিনিয়াৰ। ইয়াত কোৱালিফিকেশ্যনটো চাই লওক, 3 ইয়াৰ্ছ ডিপ্ল'মা ইন চিভিল মেকানিকেল আৰু এগ্ৰিকালচাৰ, এই 3টা ডিপাৰ্টমেণ্টৰ হ'ব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰিবলৈ হ'লে এইটো লিংক আছে, মই ডেছক্ৰিপশ্যনত এটা লিংক দিম, ডেছক্ৰিপশ্যনৰ পৰা ডাইৰেক্ট আপোনালোকেও এপ্লাই কৰিব পাৰিব। আৰু ফটোগ্ৰাফবোৰ চাই লওক। ইয়াৰ ফটোগ্ৰাফটো গুড কোৱালিটি হ'ব লাগিব আৰু ফটোটো ৰিচেণ্ট উঠোৱা হ'ব লাগিব 1 জানুৱাৰী 2021। আৰু ইয়াতে ফটোৰ চাইজ দিছে 3.5x45 চেণ্টিমিটাৰ ইমেজ। আৰু এক্সামটো হ'ব কেনেকৈ হ'ব, অফলাইন অনলাইন মই দেখাই দিছোঁ। ইয়াত ডকুমেণ্টত কৰিছে বাৰ্থ চাৰ্টিফিকেট, এডমিট SSLCৰ হ'লে হ'ব, আৰু মাৰ্কশ্বিট চাৰ্টিফিকেট, এডুকেশ্যন কোৱালিফিকেশ্যন পোষ্ট। যদি আপোনাৰ ডিপ্ল'মা চিভিল হয় তেনেহ'লে ডিপ্ল'মাৰ চাৰ্টিফিকেটখন লাগিব। যদি ডিগ্ৰীৰ আপোনাৰ এগ্ৰিকালচাৰৰ হয় তেনেহ'লে সেইখন চাৰ্টিফিকেট লাগিব। আৰু মেকানিকেলৰ হ'লে আপুনি মেকানিকেলৰ চাৰ্টিফিকেট আৰু কাষ্ট চাৰ্টিফিকেট লাগিব। আপোনাৰ কাষ্ট যদি OBC হয় OBCৰ চাৰ্টিফিকেটখন লাগিব। এপ্লিকেশ্যন ফিজ ইয়াত নাই কোৱা হৈছে। আৰু লাষ্ট ডেট ফৰ ছাবমিশ্যন এপ্লিকেশ্যন 15/2/21, ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখলৈকে আপোনালোকৰ লাষ্ট ডেট। আৰু ষ্টাৰ্টিং হ'ব 03, কালিৰ পৰা ষ্টাৰ্ট হ'ব, 3 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, 15 তাৰিখে শেষ হ'ব। আৰু চিলেকশ্যন প্ৰচেছটো এলিজিবল কেণ্ডিডেট পোষ্ট 1 to 3 OMR বেষ্টত ৰিটেন হ'ব। আৰু অবজেক্টিভ টাইপ কুৱেশ্যন থাকিব 70 মাৰ্ক আপোনাৰ ব্ৰাঞ্চ টাইপ, আৰু জেনেৰেল নলেজ 30 মাৰ্কৰ টোটেল। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰক। আৰু যিসকলে নতুন মোৰ চেনেলৰ প্ৰথম চাইছে তেওঁলোক যেন ছাবস্ক্ৰাইব কৰি দিয়ে, আগৰ জবৰ ন'টিছ পাব আপোনালোকে। আপোনাৰ ৰিটেন টেষ্টৰ বাবে চেণ্টাৰ হ'ব 2টা চিটি দিছে, গুৱাহাটী আৰু যোৰহাট, এই 2টা ডিষ্ট্ৰিক্টতে হ'ব এক্সাম। দ্য শ্বৰ্ট লিষ্ট কেণ্ডিডেট শ্বেল হেভ এপিয়াৰ ইন টু পাৰ্চনেল ইণ্টাৰভিউ। আপোনালোকৰ ইয়াত ভাইভা হ'ব ৰিটেন পাছ কৰাৰ পিছত। ফাইনেল চিলেকশ্যন দ্য কেণ্ডিডেট উইল বি বেষ্ট হাৰ পাৰফৰ্মেঞ্চ, ৰিটেন টেষ্ট এণ্ড ভাইভা। ৰিটেন টেষ্টৰ কাৰণে 70% আৰু ভাইভাৰ কাৰণে 30% ৰেছপেক্টিভ।